Hello guys, কি খবৰ আপোনালোকৰ সকলোৱে ভালে থাকে ন মোৰ ইউটিউব চেনেল গাঁৱলীয়া জানো প্ৰিন্সিপাল আপোনালোক সকলোকে স্বাগতম জনাইছো আজি মই উপস্থিত আছো এজন ককা ঘৰ মানে আমি এনেকৈ দতা বুলি কওঁ আমাৰ মৰাণ ভাষাত দতা মোৰ চেনেলত স্বাগতম জনাইছো নমস্কাৰ দতা মই আপোনাৰ পৰা এইটো সুধিব বিচাৰিছোঁ যে আগতে আমাৰ গাঁওখন কেনেকুৱা ধৰণৰ পৰিস্থিতি আছিলে হাবি জংঘলে ভৰা আমি এনেকুৱা ধৰণৰ শুনিব পাইছিলোঁ আগতে আমাৰ এই গাঁওখন মানে ধৰি লওক এতিয়া মানে এই ভূমিকম্প তাৰ আগততো ক'ব নোৱাৰোঁ ভূমিকম্প বিৰাট মানে হাবি জংঘল কিমান চনৰ কথা এইটো মানে 1950 চনৰ কথা হয় 50 চনত তাৰপিছত লাহে লাহে বৰ্তমান মানে ভাল হ'ল হয় ইমানেই এই হাবি আছিলে মানুহ গাঁওখনত ইমান মানুহ নাই তেতিয়া হয় বহুত কম মানে আমাৰ ইয়াত এই এটা পৰিয়াল এই সিফালে ওপৰ বালিজান বুলি কয় তাত এটা পৰিয়াল দুটা পৰিয়াল আছে হয় তাৰপিছত এইটো পৰিয়াল এটা চৈকীয়া চুবুৰীত অকল এটা পৰিয়াল আছে এটা দুটা তিনিটাহে মানে আছে তিনিটা পাই চব জনসংখ্যা পাৰিলে তিনিটা পাই জনসংখ্যা পাৰিলে এতিয়া আমাৰ ইয়াত কম 300মান ঘৰ হ'ব এতিয়া 300মান হ'ব হয় 300মান বৰ্তমান তাৰপিছত সংলগ্ন হৈ আছে আমাৰ শদিয়া সমষ্টিও মানে চুবুৰী এটা আছে তাত হয় সেয়াটো এতিয়া যথেষ্ট 60-70 ঘৰমান হৈ গ'ল ক'ত বুলি কৈছিলে এইটো শদিয়া সমষ্টি আমাৰ দাইচা নদীখনৰ সিপাৰতে তাতো ৰাস্তা পদূলি ক'ব নালাগে আৰু মানে এনেকুৱা হাবি কি কবি আৰু ইফালে সিফালে যাবই নোৱাৰে ওপৰৰ পৰা জোক পৰে লুংলুঙীয়া ৰাস্তা কাকবাঁহ আছিলে এনেকুৱা মোবাইল ভুই খাইছিলে মানুহে দুজোপা বা তিনিজোপা কাকবাঁহ কাটিলে মানে তাত আহু খেতিত মানে চব কোচ কৰে তিয়ঁহ মানে কোমোৰা ৰঙালাও ভেন্দি জলকীয়া কচু এইবোৰ খুব ধুনীয়াকৈ মানে এই সাৰ পানী দৰকাৰ ধুনীয়াকৈ খেতি হয় একদম ধুনীয়াকৈ সাৰ দৰৱ পাতি এইবিলাক দিবই নালাগে একোৱেই দিব নালাগে আৰু সাৰ মানে এনেকুৱা মাটিৰ ওপৰত কৰিবৰ কাৰণে সাৰ যে এটা বস্তু আছে এই কথাটো নেজানে তেতিয়া মানুহে এই দুবছৰ বা এবছৰ এটুকুৰাত খালে আকৌ মানে সেই টুকুৰাৰ পৰা গুচি গ'ল সিটো টুকুৰাত খালেই কাকবা দুজোপা পৰা এজোপা জুই লগাই দিব জুই লগাই তাৰপিছত আৰু ধান সিঁচি দিলে এই লাহে লাহে এনেই মানে কোৱা লিং লাং কৰি দিলে আৰু সেইভাগে ধান এটা থোকত কমটো মানে এহাত দীঘল হৈ যায় ইমান দীঘল হৈ যায় ৰাস্তাবিলাক কেনেকুৱা আছিলে ৰাস্তা একেবাৰে বেয়া শোচনীয় মানে সৰু সৰু ৰাস্তা সৰু লুংলুঙীয়া ৰাস্তা গোপাত বুলি কয় এনেকুৱা গাঁওখন গোটেই জংঘল আছিলে চাউকবিলাক এতিয়া হাবি চাবি কাটি ঘৰ দুৱাৰ সৰু চব জুপুৰি ঘৰ সেইটো তেতিয়া আপোনালোকৰ ডেকা অৱস্থাত মানে এইটো ডেকা অৱস্থাত আমাৰ সৰু অৱস্থাত ডেকা অৱস্থাত লাহে লাহে ডেভেলপ হৈ গ'ল মানে লাহে লাহে ডেভেলপ হৈ গ'ল আপোনালোকে আমাতকৈতো সৰু অৱস্থা তাৰপিছত যে আপুনি তেতিয়া আপোনালোকে ডেকা অৱস্থাত তেতিয়া কি বেছিকৈ আপোনালোকৰ চলিছিল মানে কিহত গৈছিল জ্বৰ তলে আমি মানে খোজকাঢ়ি যাওঁ আমি তালাপলৈকে মানে গানত ভাৰ লৈ মুঠতে তেতিয়া কমলাবাৰী আছিলে টেঙাবাৰী কমলা লৈ যাওঁ বেছিটো নোৱাৰোঁ 50টামান নিওঁ আৰু 50টা দাদাহঁতৰ লগত যাওঁ মানে কণী বেচোঁ টকাত 12টা 13টা কণী এটাত কেইটকা দিছিলে তেতিয়া এটাত টকাত 12টা এটকাত 12টা 13টা আকৌ এটকাতে 12টা 13টা হাঁহ কণীহে মানে মুৰ্গী নাই কুকুৰা নাই সেই সময়ত হাঁহ কণী কুকুৰা পুহিবই নাপায় আমাৰ নোৱাৰে গোসাঁই নিদিয়ে চোৱা নিয়ম বাধা আছে হাঁহ কণী আৰু আপোনালোকে চাইকেলটো কেতিয়া আহিলে যে চাইকেল আমাৰ দিনত লাহে লাহে হ'ল মানে এই আমি চেঙেলীয়া জেগাত এতিয়া আমাৰ গাঁৱত চাইকেল নাই চাইকেল এই দুই এডোখৰত আছিলে কিছুমান ঠিকাদাৰ ঠিকা কাম কৰি ওচৰতে বাগানবোৰ খুলিব ধৰি টিপু দাইচা এনেকৈ কোবাৰ ব্যৱস্থা বিটিছে মানে অলপ হেৰি মানুহ হ'লে মানে মাটি লৈ যায় চিৰিজ পুলি মানে খেৰ বাঁহ এইবোৰ মানে ঠিকা দি দিয়ে লৈ আন ঠিকা দি দিয়ে এনেকুৱা আৰু চাইকেল যা আছিলে তেতিয়া পুৰা ধনী ধনী আৰু মানে কিছুমান মানে ধনী আমাৰ ইয়াত দুঘৰহে আছিলে এঘৰ আছিলে পুনেশ্বৰ চুৰীয়া আন ঘৰ আছিলে আমাৰ ইয়াত এই মানে কুকুৰচন্দ্ৰ নিউ এই দুঘৰতহে অকল মানে চাইকেল এই দুঘৰত মানে চাইকেল আছিলে
কিন্তু এই এনেকৈ মানে সেইটো ঘৰ ধনী আৰু মানুহ ধনী মানে চাইকেল যাৰ ঘৰত থাকে ধনী বুলিয়ে ক'ব পাৰি ধনী বুলিয়ে ক'ব পাৰি হাতী আছিলে হয় আৰু ম'হ আছিলে গৰু গাখীৰ খোৱা নাই আমি ম'হৰ গাখীৰ খাইছিলোঁ তেতিয়া ম'হহে ম'হ আছিলে তেতিয়াহে গৰু গাখীৰ খোৱা গৰু নুপুহেই নোপোহে মানে হাতী আছিলে এতিয়া এই কুকুৰী চন্দ্ৰৰ ঘৰত মানে প্ৰায় মানে 5-6টা ম'হ আছে এই হাতী আছিলে হয় আমি হাতী উঠো মাউতৰ লগত উঠি যাওঁ মাউত বৰ ভাল পায় সিহঁতে গধূলি হাতী মেলিবলৈ যাওঁ সিহঁতে লগত লাগে আহোঁতেতো খোজকাঢ়ি আহিব সিহঁতৰ লগতে যাওঁ দূৰত নমৰে ওচৰতে কাকো পাহাৰত ক'ৰবাত বান্ধিলে মানে প্ৰায় বেলিয়েই দিয়ে সেই এনেকুৱা আৰু যে আপোনালোকৰ ধৰা আমাৰ এই গাঁওখনত যে ইমান জংঘল আছিলে জংঘলবিলাক তেতিয়া মানে কেনেকৈ কটা হৈছিলে দাহে কাটে তেতিয়াতো মেচিন ওলোৱা নাছিলে এইবিলাকো নাই নাই অকল দাহে কৰে চব দা আৰু কোৰ কুঠাৰ অন্য একো নাই মানে কিমান চনলৈকে মানে এনেই হাবি হৈ আছিলে যিমান চনলৈকে মানে প্ৰায় মানে ধৰি লওক 60 চনলৈকে হাবিয়ে হৈ আছিলে ধৰ 60 চনলৈ 1960 চনৰ তাৰপিছত লাহে লাহে আমাৰ ল'ৰাবোৰে মানে ৰাস্তা পদূলিবোৰ বনাবলৈ ধৰিলে ইফালে ইফালে আমি চবেই গধূলি ভোজ ভাত খাওঁ মানে ঠিক 4টামান বজাত আমি কোৰ দা লৈ গুচি যাওঁ মানে ৰাস্তা কুকা মূৰা এইবোৰ কাটি পিনি পেলাই দিওঁ তেতিয়াতো খেতিটো আৰু পূৰা কৰা হৈছিলে খেতি মানে আহু খেতি পূৰা শালি খেতি নাই পথাৰৰ খেতি নাই আছে অলপ চলপ শাক পাচলি কৰি মানে কৈছোঁ নহয় কাকোবা কাটিলে তাতে মানে গুটি সিঁচি দিলে আৰু হৈ যাব নাই বুঢ়া এটা বা এনেকৈ কুকুৰখনে অকল লৰ কৰি এনেই বেঙেনা গুটি দিব কোমোৰা দিব এই পানী কোমোৰা নাখায় তেতিয়া টেঙা যে আমাৰ ভুই কোমোৰা আছে ভুই কোমোৰা আনি পিনি থৈ দিবহি আৰু মানে 12 মাহ খাব পাৰে মাটিমাহ সিঁচিব ধান মানে যেতিয়া মানে ধান সিঁচিব ধানত মানে ধুনীয়াকৈ মানে তিয়ঁহ চিৰাল ঘিমু এইবোৰ মানে সিঁচি দিব পূৰা হৈ যাব তাত ৰামজিকা বুলি টেষ্ট মানে ক'ব নালাগে তেতিয়া নাই গোবৰ দৰকাৰ নাই কবি ৰুবহে লাগে এই যায় পৰে সাৰ নে কি আছে সেইটো খবৰেই নাই মানুহৰ নাই একোৱেই নাই মানে আৰু মানে ৰুব লাগে তাৰপিছত তেতিয়া এই আমাৰ শইকীয়া বুঢ়া ঘৰতে তাই সমনীয়া মানে আৰু এজন আছিলে ভতিজাক দমনি আশা বুলি কয় নি আশাটো হ'ল গোসাঁই এতিয়া আমাৰ এই বনেশ্বৰহঁতৰ এই ইহঁতৰ মানে তাক সুধিছিলোঁ মই আমাৰ এনেই সম্বন্ধত ভিনি বোলো এদিন গধূলি আমাৰ থাকিলে তাত গোটেই ৰাস্তা পদূলিবোৰ তেনেকুৱা আমি বোলে মানে ৰাতিপুৱাই শুই উঠোঁ আৰু ভূৰে গুচি যাওঁ বোলে তাত মানে গধূলি বোলে কাকৰ ভাল লেচেৰি 2-3ডাল বান্ধি এনেকৈ তলৰ নমাই আনো এই বৰ ডাঙৰ দীঘল 2-3 গৰম বুলি কয় আমাৰ তাৰ ওপৰতে বান্ধি পিনি থৈ আহিব বান্ধি পিনি থৈ আহিব ৰাতিপুৱা যাব যে গৰমত পানী ভৰ্তি হৈ থাকে গৰমত পানী ভৰ্তি হৈ থাকে তাই চুমা মানে এইবোৰ শাক ধুলে ভৰি দিলে তাৰপিছত এই ডাঙৰ খৰি আছে খৰি তাত মানে আৰু চাউল তাউল ধুই তাতে মানে গড় ভৰি ভৰাই থ'ব ভৰাই পিনি মানে আৰু মানুহ কাম কৰি থাকিব তাৰ প্ৰায় 8-9টামান বজাত তেতিয়াতো খৰি নাই এই দুপৰীয়া শুওঁতে মানে আহিব আৰু ভাত নিজে সিজি থাকিব মোৰ বয়স এতিয়া মোৰ মানে 77 বছৰ 77 চলি আছে 77 বছৰৰ 77 বছৰৰ দেউতাৰ লগত মই কথা পাতি আছোঁ আৰু দেউতা এতিয়া যে ৰাস্তা পদূলিবিলাক ভাল হ'ল পকা হ'ল মানে আপোনাৰ কেনেকুৱা লাগিছে এতিয়া বৰ ভাল লাগিছে আৰু আমাৰ যথেষ্ট খৰচা মানে হেৰি পৰিশ্ৰম হ'ল মোৰ লগত আৰু মানুহ আছে মই ছেক্ৰেটাৰী আছিলোঁ তাৰপিছত কেশৱ বৰুৱা বুলি এজন মানুহ আছিলে দিব্যেশ্বৰ শইকীয়া বুলি আছিলে ইহঁতৰ গোটেই ৰাইজৰ মানুহ মানে খুজি সিহঁতক মাতি আনি ডেকা ল'ৰাবোৰ গধূলি আমি মানে ৰাস্তা পদূলিবোৰ তুলোঁ আৰু ৰাতি
গধূলি মানে আন্ধা হয় বা হেৰি হয় তেতিয়া আমি আৰু কিবা এটাতো খাব লাগিব সেইজাত মানে আমি লৈ যাওঁ মানে চাউল তাউল উঠাই পিনি আৰু জলপান খাওঁ তাৰপৰা কেতিয়াবা আকৌ মানে ভোজ ভাত খাওঁ ভোজ ভাত মানে খাওঁতে মানে মানুহটো মানে খোৱা সময়তো আৰু আহি যায় যে আমাৰ মানে হাঁহ যদি হাঁহেতো হাঁহ নজীয়া মাংস যেতিয়া আমি ঘৰৰ পৰা হাঁহ চুৰ কৰোঁ মনে মনে একদম মানে পিছত ধৰা পৰোঁ আৰু এইকেইটাই ইয়ে দিলে ঘৰতে নিজৰ ঘৰতে চুৰ কৰোঁ আৰু ইভাগে মানে নি খাই থাকোঁ আৰু যেতিয়া নয়া পইচা ওলালে এতিয়া নয়া পইচা দিনত মানে আমি 10 পইচা মানে মানুহ 10 পইচা আমি চান্দা উঠাওঁ সেই পইচাটোৱে আমি কিবা কিবি মানে কিনিব লাগে বা শাক পাচলি বা কিবা কিবি হেৰি কৰিব লাগে এইবোৰ কৰোঁ আৰু খেতি কৰিছিলোঁ আমি পথাৰ খেতি ইফালে এটা আনো গধূলি মাৰোঁ বনা দিওঁ হেৰি কৰোঁ বিহুত হ'লে হুঁচৰি কৰোঁ হুঁচৰি কৰি হুঁচৰিটো তেতিয়া আপোনালোকে পুৰা ফূৰ্তি কৰিছিলে একদম পুৰা ফূৰ্তি কেইটামান আছে ঢোল আপোনালোকৰ ঢোল 6টা 7টা এনেকৈ আজিকালি 6টা 7টা ঢোল নাথাকে আমাৰ গাঁৱত সঁচা কথা ক'ব গ'লে 3টা 4টা ঢোল বজাই থাকে তাৰপিছত দেউতাহঁতৰ দিনত যেতিয়া মানে এটি ডেকাৰ অৱস্থাত তেতিয়া 6টা 7টালৈকে এটি ঢোল বজাই পুৰা মানে এনজয় কৰিছিলে ইমান এটা মানে ফূৰ্তি আছিলে এটা ধুনীয়া ফূৰ্তি আজিকালিতো সেই ফূৰ্তিটো প্ৰায়ভাগ দেখা পোৱা নাযায় কাঁহী ঘূৰাই আমাৰ দিনতো কাঁহী ঘূৰাইছিলে এইভাগে হাত এখন কাঁহী ঘূৰাই নপৰেতো আজিকালিতো এইটো দেখাই নোপোৱা নাযায় কাঁহী ঘূৰাটো প্ৰায়ভাগ কেতিয়াবা গানতহে দেখা যায় আমাৰ বিয়াত কাঁহী ঘূৰাই আৰু এইবোৰ মানে হেৰি নাচবোৰ কৰে চব কৰে আৰু বৰ বিয়াটো কৰে চোৱা বিয়াটো কৰে আৰু পানী তুলিবলৈ যায় মানে বুঢ়ী আৰু জীয়ৰী ছোৱালীবোৰ আমি ডেকা ল'ৰাবোৰ ঢোল লৈ পিনি যায় ঢোলৰ চাপ পানী তোলা চাপটো বেলেগ তাৰপিছত তুলি আনিব আকৌ কিছুমান চেগেলীয়া সৰু সৰু ল'ৰাই ৰাস্তাতে মানে বাট ভেটিব নহয় বাট ভেটিব সিহঁতক পাণ তামোল দি মানে সিহঁত নচুৱাব সিহঁতি চব নচুৱাই মেলি পাণ তামোল এটা দিলে সিহঁতি বাট খুলি দিব বুজিছে পইচা পাতি কথা নাই তেতিয়া বুজিছে নাই পইচা পাতি কথা নাই এই এনেকৈ ফূৰ্তি কৰি তেতিয়া মানে উৎপাত বুলিবলৈ মানে বা ছোৱালী মানে কিবা এটা মানে ভাল পোৱাত ভাল কৰি বা হেৰি ছোৱালী জোকোৱা মানে নহয় কোনোবাই যদি কেনেবাকৈ জোকালো সেইটো আৰু এৰি দিয়াত নাই আৰু সেইটো পালে আৰু সেইটো মানে ধুলাই পাব আৰু যে তেতিয়া ধৰ তেনেকুৱা ধৰণৰ হৈ আছিলে আৰু আপোনালোকে এনেই কিমান দূৰত দূৰত বিহু গাব গৈছিলে বিহু আমি মানে ইয়াৰ পৰা আমি সেইফালে তামোলীলৈকে গাওঁ হুঁচৰি গাওঁ হুঁচৰি গায় আৰু মানে দূৰত দূৰত গছতলৰ বিহু ক'ত ক'ত গাব যায় গছতলত মানে সেইটো চুবুৰীত মানে চৈকীয়া চুবুৰীত গছতলত গোটেইখিনি এই দাইচা গাঁৱৰ গোটেইখিনি এই চৈকীয়া চুবুৰীত সেই এতিয়াও নামঘৰ এটা আছে এই নামঘৰটো সিফালে মানে মনচৰ ডাঙৰীয়া বুলি সিহঁতৰ মানে জয়নাথ বুলি পিনি আছে বাপেকটো সিহঁতে সেয়াত গায় গোটেইখন তাতে আমি গোটেই দাইচা গাঁওখন অকল বিহু গায় আৰু আপোনালোকে যে আজিকালি গছতলৰ বিহু গাবলৈ আহে ল'ৰাবিলাকে ধৰ বাইকতে আহে বা বেলেগ কিবা গাড়ী চাড়ীত আহে আপোনালোকে তেতিয়া এনেই কিমান দূৰত দূৰত গৈছিলে বেলেগ গাঁৱত গাবলৈ বিহু আমি বৰালি মানে ৰঙাজান এঠেৰীয়া তামুলী খোজকাঢ়ি যাওঁ এতিয়া ইমান পৰা আমি যাওঁৱেই নহয় গ'লো মানে তাত মানে তাত খানা পিনা দিয়ে নহয় জলপান দিয়ে তেতিয়া মানে তেতিয়া বৰা চাউলটো মানে এতিয়া বৰা চাউল তেনেকুৱা আঠা নাই এতিয়া বৰা চাউলটো এইভাগে মানে সিজাই পিনি বা চুকা দি পিনি বেৰত বান্ধি দিলে লাগি ধৰিব কেইদিনলৈকে থাকি আহিছিলে আপোনালোকে মানে আমি ডেইলি যাওঁ ডেইলি আহিব কেতিয়াবা দৰকাৰ হ'লে সিহঁতে কেইটামান বজাত ঘৰত পাইহি ৰাতিপুৱাই যায় 8-9টা বাজি যায় আৰু ৰাতিপুৱাই যায় গোটেই ৰাতিপুৱা মানে খোজকাঢ়ি আহি থাকে তেতিয়া আমাৰ প্ৰত্যেকটো ঘৰতে 4 অনা দিয়ে অৰিহণা 4 অনা পাণ তামোল এটা মানে খুম বান্ধি দিয়ে আমাক খুম এটা বান্ধি পিনি আহিলে সেৱা কৰিব আশীৰ্বাদ দিব তেতিয়া আৰু বেছি আমি কথা নাপাতো সময়ো কম হৈ আহিছে দুটা শেষত কি ক'ব আপুনি যে মানে এতিয়া আমাৰ গাঁওখন ইমান ধুনীয়া হ'ল ধৰ ৰাস্তা পদূলি পকা হ'ল বা ইমান কৈছিল ঘৰ দুৱাৰ চব পকা হ'ল কেনেকুৱা লাগিছে বৰ ভাল লাগিছে বহুত পৰিশ্ৰম কৰিবলগীয়া হ'ল আমাৰ গাঁওখনৰ প্ৰতি তেতিয়াতো আমিও স্কুললৈ যেতিয়া গৈছিলোঁ এল পি স্কুল বা এম ই স্কুল পঢ়ি থাকোঁতে ইমানকৈ আঁঠুমালৈকে বোকাই আমি পেন কোচাই পিনি স্কুল যাবলগীয়া হয় বহুত চেষ্টাত মানে আমি এইখন গাঁওখন এতিয়া
পকা ৰাস্তাটো যে দেখি পাম এইটো আমি চিন্তা কৰা নাছিলোঁ। হয় 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 আমাৰ কিন্তু দেখি পাই গ'লো তাতে খুব মানে লাকি কথা ক'ব লাগিব ভাগ্য কথা মানে কপালৰ কথা ক'ব লাগিব। ৰাস্তা পদূলি সম্পূৰ্ণ এইখন দেখি পাই গ'ল আৰু দেখি পাই থাকিব আৰু কি কি হৈ যায় অনাগত দিনত। আৰু দাদা মই বিশেষ আৰু নকওঁ, ইমানখিনি সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ দেই। আৰু যোনে যোনে মোৰ ভিডিঅ'টো চাই আছিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ফেচবুকত যদি চাই আছে ফ'ল' কৰি দিব। জয় আই অসম, নমস্কাৰ।